দিতে পাৰা মাতি আছে উৎপাত হয় না নেকি তোৰ দাদা মোক দোৱা হ'ল ভণ্টি এই চাহ একাপ দি নহ'লে হ'ল দাদা আছে ঘৰত আছো হা মোক এটা কল পুলি লাগছিল আজি দেৱালী নহয় অ পিছতে আছে তাৰ পৰা লৈ ল'বা মোৰ অলপ কাম আছে ঠিক আছে দাদা ভণ্টি তই কেইটা আহিলি মোৰ ঘৰ লগত তাই তই ক'ত গৈছিলি মই মালতী তই এটা কাম কৰ তই মোৰ কাৰণে খোৱা যোগাৰ কৰ যা মই যাই আছো দেখল কান্তে আহিবি ভণ্টি ভণ্টি দাদা তোৰ কল পুলি পূজা হ'ল মোৰ হ'ল মই ভাত দিছো তই ভৰি হাতি দাদা ভণ্টি কিবা কবি দেৱালীৰ কাৰণে অলপ চাকি ধূপ তেল আনিব লাগিছিল আৰু পাৰা যদি অলপ বোমাও লাগিছিল মোক ঠিক আছে এই মই মালিকৰ ঘৰত যাম আজি 3 মাহে এটি মোক দৰমহাই দিয়া নাই তইতো জানাই তই এটা কাম কৰ মনাখান লৈ আহ মই মালিকৰ ঘৰত যাওঁ পইচাখিনি কিজানি দিয়ে তই মনাখান লৈ আহ যা ভণ্টি কি ভাবি আছা নাই যা মনাখান লৈ আহ ঠিক আছে ভণ্টি মই আহো দে দে কি বোমা লাগবো বহুত লাগবো বোমা যি বোমা আছে সব বোমা লাগবো আর গো ইমান তো ডগরি বোমা আছে এনে কিমান টকাৰ বোমা আনছে একবাৰ সুধবি তাৰ লোকচান মই বেছিকৈ আনি দিম যিমান টকাৰ লাগে লাখ টকা লাগে 5 লাখ টকা লাগে কিমান লাগব বোমা লৈ বিয়েছি গাঁও হিলি পেলাম আজি যা যা মই অলপ দেৰিকৈ ওলাইছ
দুয়ো যাম যাওঁলে এটা যাওঁলে যা যা বোমা আনবা যাম দাদা বহি আছে অঁ কিবা আছিল নেকি কাম অঁ দাদা আজি 3 মাহে এটি মোক দৰমহাখিনি দিয়া নাই আপুনি গতিকে দৰমহা কিয় লাগে তোক তই যে কাৰণে গাড়ী চলি আছ মোক পইচা দিছে নহয় দাদা মোৰ ঘৰত ভণ্টি মোক মোৰ চলিকে বোমা কিনিব পইচা দিয়া নাই আৰু তোক কিন দিয়া হয় দাদা চাওক এতিয়া আপোনাৰ তাতে মই 3 মাহে যে কাম কৰিছোঁ 3 মাহে মোক দৰমহাখিনি তই যি কৰা কৰ মই নৰো মোৰ ঘৰখন মই কেনেকৈ চলাম মই নৰো মোৰ চলিক মই বোমা দিবে তোৰ চলিক দিবে লাগিব তহঁতৰ হেৰি হা গাঁৱত যিমান মানুহ আছে আজি বোমা মাৰিব তাতছে মই বেছি বোমা মাৰিম তই যাব পাৰা যা ওলাই যাৰ পৰাই হ'ব দিয়ক দাদা মই দুখীয়া মানুহ গতিকে আপোনাৰ ল'ৰা ছোৱালীকেইটাই বোমা দি পেলাই আপুনি দেৱালী উদযাপন কৰক তই এটা কান্দি লাভ নাই মোৰ ঘৰখনততো দেৱালী নাই ন তই যাব পাৰা যা 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 মই কোনো কথা নুলাম খাওঁ দাদা কি হৈছে তোৰ আৰু খালী বনাইছে আকৌ নানিলি নেকি ধনী মানুহৰ দ্বাৰা কাম কৰোঁ গতিকে মালিকে বোলে পইচাখিনি দিব নোৱাৰে সিহঁতৰ বোলে ল'ৰা ছোৱালীকেইটা বোমা কিনি দিব ধনী মানুহৰ কথা মইতো সিহঁতৰ ওপৰত কথা ক'ব নোৱাৰোঁ এই পইচাখিনি নেদিলে দাদা তই দুখ নকৰিবি মই বুজি পাওঁ সৰুৰ পৰাই কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে সেইটো মই জানো হ'ব দে দাদা মোক বোমা নালাগে দেৱালী পোহৰৰ উৎসৱ আমি পোহৰেদি পালন কৰিম মোৰ তাতে অলপ পইচা আছে তই তাৰে ধূপ আৰু চাকি অলপ লৈ আহিবি দে ঠিক আছে দে মই লৈ আহোঁ ৰ সেয়াই আমাৰ দুখীয়াৰ দেৱালী দুখীয়াৰ দেৱালী আৰু দেৱালীৰ ওপৰত বেছ কৰি এখন বনোৱা শ্বৰ্ট ফিল্ম আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু এই ছবিখনৰ যোগেদি সমাজত এটা বাৰ্তা দিবলৈ বিচৰা হৈছে এই চেগতে আটাইলৈ দীপাৱলীৰ শুভকামনা জনালোঁ সকলোৱে ফূৰ্তি কৰক আনন্দ কৰক দীপাৱলীৰ শুভেচ্ছা জনালোঁ ধন্যবাদ